নেপালৰ পিছত ভূটান ড্ৰেগন দস্যুৰ কবললৈ আন এখন হিমালয়ান ৰাষ্ট্ৰ দিল্লীক অন্ধকাৰত ৰাখি বেইজিং থিম্ফুৰ মাজত স্বাক্ষৰিত হৈছে বুজাবুজিৰ চুক্তি দক্ষিণ এছিয়াত ভাৰতে হেৰুৱাবলৈ লৈছে শেষৰটো খোপনি ভাৰতৰ পৰম্পৰাগত বন্ধু ৰাষ্ট্ৰ নেপালক গ্ৰাস কৰাৰ পিছতে এইবাৰ ভূটানৰ পক্ষত পৰিছে ড্ৰেগনৰ হাতোৰ ভাৰতৰ শেষ চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানক গ্ৰাস কৰাৰ জোৰদাৰ প্ৰক্ৰিয়া বেইজিং মহলে আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ প্ৰাথমিক পদক্ষেপত সফল হৈছে যাৰ প্ৰমাণ হৈছে যোৱা সপ্তাহত দুয়ো দেশৰ মাজত সীমা সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি নিজৰ অন্য প্ৰতিখন চুবুৰীয়া ৰাষ্ট্ৰৰ নিচিনাকৈ ভূটানৰ লগতো আছে চীনৰ দীৰ্ঘদিনীয়া সীমা বিবাদ এই সীমা বিবাদক লৈ চীন আৰু ভূটানৰ মাজত স্বাক্ষৰিত হৈছে উক্ত চুক্তি পিছে অতি তাৎপৰ্যপূৰ্ণভাৱে চুক্তি স্বাক্ষৰৰ সমস্ত প্ৰক্ৰিয়াটোৰ পৰা নতুন দিল্লীক সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছে উভয় দেশে অথচ 1949 চনৰ ভাৰত ভূটান চুক্তি অনুসৰি ভূটানৰ বিদেশ নীতি সম্পূৰ্ণৰূপে ভাৰতৰ নিয়ন্ত্ৰণাধীন যাৰ বিনিময়ত ভাৰত বাহ্যিক শত্ৰুৰ পৰা ভূটানক সুৰক্ষা দিবলৈ এই বাধ্যবাধকতাৰ বাবেই 2017 চনত ভাৰতে চীনৰ গ্ৰাসৰ পৰা ভূটানৰ ভূমি ৰক্ষা কৰিবলৈ ডোকলামত চীনা সেনাক ফেপেৰি পাতি ধৰিছিল এই ঘটনাক্ৰমত সম্পূৰ্ণ যুদ্ধংদেহী ৰূপেৰে 17 মাহ ধৰি মুখামুখি হৈ আছিল দুই দেশৰ বিশাল সৈন্যদল অথচ চীনৰ লগত হোৱা শেহতীয়া চুক্তিৰ ক্ষেত্ৰত 1949 চনত ভাৰতৰ লগত হোৱা চুক্তিয়ে উলংঘা কৰিলে ভূটানে ভূটানৰ এই শেহতীয়া আচৰণ ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ উঠিছে কাৰণ ভাৰতৰ নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত নেপাল আৰু ভূটানৰ আচৰণ গুৰুত্বপূৰ্ণ বিষয় তিব্বত বেদখল কৰি আগ্ৰাসী চীনে ভাৰতৰ অবৈধ চুবুৰীয়া হৈ লোৱাৰ পিছত বৃদ্ধি পাইছে নেপাল আৰু ভূটানৰ আচৰণৰ গুৰুত্ব ইতিমধ্যে মোদী চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ নেপালক নিজৰ এক প্ৰকাৰ গোলাম ৰাষ্ট্ৰত পৰিণত কৰাত চীন সফল হৈছে এইবাৰ আগবাঢ়িছে ভূটানৰ ক্ষেত্ৰত সফল হোৱাত নিউজ ডেস্ক ৰিপৰ্ট NKTV